নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল গভ জব এলাৰ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া এটা সুন্দৰ চাকৰি খবৰ লৈ আহিছোঁ আৰু চাকৰিটো আহিছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু পোষ্টকেইটা হৈছে BSFৰ ফালৰ পৰা আহিছে, মানে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ পৰা আহিছে আৰু পোষ্টকেইটা হৈছে কনষ্টেবল JD এগেইনষ্ট স্পট একুৱাটা আৰু টোটেল পোষ্ট আছে 63টা আৰু কি পোষ্ট আছে, কিমান কোৱালিফিকেশ্যন লাগিব আৰু কি ডকুমেণ্টছ দিব লাগিব, আকৌ কেনেকৈ আবেদন কৰিব সকলোখিনি জনাই দিয়ে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। প্ৰথম পোষ্ট আছে SRG, দুটা আছে একুৱাটিক ছুইমিং, ডিভিং এণ্ড ৱাটাৰ পুল আছে 5টা। আকৌ এনেকৈ বহুত ধৰণৰ বক্সিং, ফুটবল, হকী, জুডো, কাবাডী, খো-খো, টাইকোৱাণ্ডো এনেকুৱা ধৰণৰ বহুত পোষ্ট আছে। আপোনালোকে চাই ল'ব, আপোনালোকে কিহত গেম খেলিছে সেইটো চাই ল'ব। আপোনালোকে কেৰাটেত খেলিছে কেৰাটেত দিব, আপোনালোকে বক্সিঙত চাৰ্টিফিকেট আছে বক্সিঙত এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টকেইটা হৈছে স্পৰ্টৰ। আপোনালোকে যিটো মানে পোষ্টত আপোনালোকে যিটো পোষ্টৰ কাৰণে কোৱালিফাই হয় সেইটোত আপোনালোকে এপ্লাই কৰিব। এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে স্পট চাৰ্টিফিকেট লাগিব। আৰু এই পোষ্টৰ কাৰণে পে স্কেল হৈছে 21,700 টকা আৰু মেট্ৰিক্স লেভেল 3 চেল 1 এণ্ড আদাৰ এলাউন্স এডমিছিবল টু চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী ফ্ৰম টাইম টু টাইম আণ্ডাৰ দ্য ৰুল। মানে এই পোষ্টত কোৱালিফাই হোৱাৰ পিছত আপোনালোকৰ যিটো মানে আপোনালোকে ডিপাৰ্টমেণ্টত চাকৰিটো পাব, তেওঁলোকে আপোনালোকক দৰমহাটো দিয়াৰ কাৰণে কিমান দিয়ে কিমান নেদে সেইখিনি আপোনালোকৰ 21,700 টকাৰ পৰা সেইখিনি সিহঁতে ডিপেণ্ড কৰিব, সিহঁতৰ ওপৰত সেইখিনি সিহঁতে চাব কিমান দিয়ে কিমান নেদে। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনাৰ বয়স 18ৰ পৰা 23 বছৰ হ'ব লাগিব। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব। আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব হাইটটো 170 চেমি থাকিব লাগিব আৰু চেষ্টটো 80 থাকিব লাগিব আৰু মিনিমাম 5 ইঞ্চি ফুলাব পাৰিব লাগিব বুকখন। আৰু হাইটটো হৈছে আপোনাৰ বয়স আৰু ওখলৈ মিলাই আপোনালোকৰ ওজনটো ল'ব। এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ স্পট চাৰ্টিফিকেট থাকিব লাগিব, যিকোনো চেম্পিয়নশ্বিপ আৰু অলিম্পিক আৰু ৱৰ্ল্ড কাপ, এছিয়ান গেম আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ, কমনৱেলথ, ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ এণ্ড চেফ গেমছ হ'ব লাগিব। যিকোনো বিষয়ত এটাত চাৰ্টিফিকেট থাকিব লাগিব স্পৰ্টছৰ। আৰু এই পোষ্টত আপোনালোকে কেনেকৈ আবেদন কৰিব? এই পোষ্টত আবেদন কৰাৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। পোষ্ট অফিচৰ যোগেদি আপোনালোকে এই পোষ্টত আবেদন কৰিব লাগিব। আৰু এই পোষ্টত আবেদন কৰাৰ কাৰণে এই এড্ৰেছটোত আপোনালোকে চিঠিখন পঠিয়াই দিব লাগিব। দ্য কমাণ্ডেণ্ট 95 BN BSF ফন্দিশি পোষ্ট অফিচ, ফন্দিশি ডিষ্ট্ৰিক্ট, গুৰুগ্ৰাম, হাৰিয়ানা 1221028। এই এড্ৰেছটোত আপোনালোকে এই পোষ্টত আবেদন কৰিব লাগিব। আৰু এই পোষ্টত এনভলপৰ যিটো মানে ওপৰত থাকে এপ্লিকেশ্যন 4 লিখা থাকিব, তাত এপ্লিকেশ্যন 4 দা লিখা থাকিব। আপোনালোকে এপ্লিকেশ্যন 4 দাৰ পাছত ৰিকুৱাৰমেণ্ট অফ স্পৰ্টমেন চিটি JD মেল ইন BSF এগেইনষ্ট স্পট একুৱাটা 2018 এইটো লিখিব লাগিব। আপোনালোকৰ এই পোষ্টত চিলেকশ্যন কৰাৰ কাৰণে আপোনালোকক প্ৰথম চেক কৰিব ডকুমেণ্টছটো থাকিব লাগিব, স্পট চাৰ্টিফিকেটত থাকিব লাগিব। তাৰপিছত আহিব ফিজিকেল মেজাৰমেণ্ট মানে আপোনালোকৰ দৌৰা থাকিব, হাই জাম্প লং জাম্প, আপোনালোকৰ বুকুৰ জোখ, হাইট
ৱাইড গোটেইবিলাক চাব ফিজিকেল মেজাৰমেণ্টত আৰু ফিজিকেল আপোনালোকৰ থাৰ্ড টাইম হ'ব ফিজিকেল এফিচিয়েন্সি টেষ্ট মানে আপোনালোকৰ দৌৰা থাকিব দৌৰা এনেকৈ থাকিব আৰু কিছুমান আৰু তাৰপিছত 4 নম্বৰত আছে মেডিকেল এক্সামিনেশ্যন দিব লাগিব তাৰপিছত 5 নম্বৰত আছে মেৰিট লিষ্টত যেতিয়া আপোনালোকৰ নাম ওলাব তেতিয়া আপোনালোকৰ জবটো কনফাৰ্ম হৈ যাব আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে ফৰ্মখন ক'ৰ পৰা ডাউনলোড কৰিব আপোনালোকে ফৰ্মখন ডাউনলোড কৰাৰ কাৰণে এই ৱেবছাইটত যাই ডাউনলোড কৰিব পাৰিব www.psfnicin এই পোষ্টত এই ৱেবছাইটটোত যাই আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব তেনেকৈ পঠিয়াই দিব আৰু এই ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আপোনাৰ যিমানবোৰ মই নতুন ভিডিঅ' আপলোড দি থাকিম বা নতুন চাকৰি খবৰ দি থাকিম যাতে আপোনালোকে পায় আৰু কোনো চিন্তা নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ আকৌ যদি আপোনালোকে ভিডিঅ'টো চাই বেয়াও পালে বা ভালো পালে কমেণ্ট কৰি জনাব আৰু যদি কিবা আপোনালোকক ক'ব ৰহিও গ'ল আপোনালোকে কমেণ্ট কৰি জনাব মোক আজিলৈ ধন্যবাদ